এতিয়া প্ৰায় ৰাতি 9:30 মান বাজিছে আৰু মই বহি আছোঁ ডুমডুমা এফআৰইউত। এয়া দেখিছেনে বাৰু মই বহি আছোঁ আৰু ইয়াৰ পৰা হয়তো মই এতিয়া যাবগৈ লগীয়া হ'ব তিনচুকীয়ালৈ যিহেতু ৰেফাৰ কৰিছে মোৰ পেচেণ্টটো। কামৰ যিহেতু সৰুবৰ নাই সেয়েহে যিকোনো কামতে কোনো ধৰণৰ একো কথা আহিব নোৱাৰে। আৰু ইয়াত দেখিছেনে বাৰু মই এতিয়া বৰ্তমান বহি আছোঁ তিনচুকীয়া চিভিলত, মানে ৰাতিয়ে আমি আহি পালোহি তিনচুকীয়া চিভিল যিহেতু পেচেণ্টৰ বহুত অৱস্থা। নমস্কাৰ, মই ৰিম্পি। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিবলৈ ওলাইছোঁ। দেখিছেনে আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। মানে কি হ'ল, কালি মই ৰাতি 2টা বজাত উঠিলোঁ আৰু 2টা বজাত উঠা নহয় 2টা বজাত শুইছোঁ ৰাতি। ডুমডুমাৰ পৰা তিনচুকীয়ালৈ মই ৰাতি অহা যোৱা কৰিবলগীয়া হ'ল বিশেষ কামত। আৰু তাৰপিছত আহি ৰাতি 2টা বজাত পালোহি। প্ৰেৰণাকো ঘৰত থৈ গৈছিলোঁ, তাই বহুত আমনি কৰিলে আৰু সেয়েহে শুই উঠা অলপ দেৰি হ'ল। দেৰি হোৱা দেখি অলপ দেৰিকৈ উঠিলোঁ। সেয়েহে ভাত পানী এতিয়া খাই বৈ মই উঠিলোঁ। উঠাৰ পাছত আজিনো দিনটো কি কৰোঁ তাকে দেখাম ব'লকচোন। বহুত স্পেচিয়েল দিন এটা হ'বলৈ গৈ আছে আজি, বহুত ভাল লাগিব আপোনালোকক দেখাম। যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবচোন। ৰাতিপুৱাই এয়া দেখিছেনে বাৰু আমাৰ মানুহজনে কি কৰিলে। আপোনালোকে ভাবিছে চাগে ইমান কলা চৰুতনো কিনো বনায়। আচলতে কি জানেনে, আমাৰ ঘৰত গাহৰি কেইটামান আছে, তাৰ কাৰণে মানুহজনে ৰাতিপুৱা শুই উঠিয়ে গাহৰিৰ কাৰণে দানা বহুতো নেৰানেপেৰা বৰষুণৰ বাবে আমাৰ ঘৰৰ চোতালবিলাক বহুত বোকা হৈ আছিল আৰু সেয়েহে সকলোৱে মিলি মেৰামতি কৰিছে। মানে মেৰামতি কি কাৰণে কৰিছে গম পাইছেনে? আমাৰ ঘৰত বিশেষকৈ আয়োজন কৰা হৈছে বহুত ধুনীয়া এটা অনুষ্ঠান। সেই হেতুকে সকলোৱে মিলি এনেদৰে চোতাল মেৰামতি কৰাত লাগিছে আৰু এইফালে ৰভা পলাও দিছে। আৰু আপোনালোকে সকলোৱে জানেই আমাৰ গাঁৱৰ ভিতৰৰ এয়া এটা ধুনীয়া মৰম স্নেহৰ সম্পৰ্কৰ এটা ধুনীয়া বান্ধোন। যিহেতু গাঁৱত কিবা এটা পাতিলে মানে সকলোৱে আহি এনেদৰে ৰভা পলা দি সহায় সহযোগিতা কৰে। সেয়েহে আমাৰ কোনো পেণ্ডেলৰ প্ৰয়োজন নাই, আমাৰ ৰাইজে আহি নিজে ৰভা পলা দিবহি। আজিকালি সকলোৰে ব্যস্ততাপূৰ্ণ জীৱন, সেয়েহে তাৰ মাজতো আহি যে এওঁলোকে আমাৰ ঘৰত এনেদৰে কাম কৰিছেহি তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ এওঁলোকক দেই, সহায় কৰি দিয়াৰ বাবে। এইফালে দেখিছেনে বাৰু মই ধুনীয়াকৈ বহি লৈছোঁ আৰু বহি লৈ কি কামত ব্যস্ত হৈ পৰিছোঁ। এইফালে একদম ধুনীয়াকৈ চিজিল লগাবৰ বাবে মোক দিছে দেই। এইবিলাক কামত কিন্তু মই বৰ এক্সপাৰ্টেই হয় বুলি ক'ব লাগিব আৰু ভাল লাগে এইবিলাক কাম কৰি। সেয়েহে লাহেকৈ মই চাফ চিকুণ কৰিছোঁ আৰু ইফাল সিফাল কৰি মেলি। আৰু এইফালে দেখিছেনে বাৰু মাক আৰু পুতেক ধুনীয়াকৈ বহি আছে। মানে কি হ'ল, আমাৰ প্ৰাচুৰ্যৰ কাইলৈ আছে শুদ্ধি সকাম, সেইকাৰণে আমি গোটেই ঘৰৰ পৰিয়ালৰ সদস্যসকল ব্যস্ত হৈ পৰিছোঁ আজি এই বিশেষ দিনটোত। কাইলৈ কাৰণে আমি সম্পূৰ্ণ যো-জা প্ৰস্তুতি চলাই আছোঁ। এইফালে আমাৰ মহাই ধুমাধুম জেউৰা খুটি জোঙালি আছে। ইয়াত দেখিছেনে জেউৰা দিবৰ বাবে, আৰু এনেদৰেই কৰি লোৱা হয় জেউৰা দিবলৈ প্ৰথমতে। আৰু মই এতিয়া বৰ্তমান এখন মজিয়া মচিবলৈ লৈছোঁ। এয়া দেখিছেনে এই মজিয়াখন আপোনালোকে নিশ্চয় অলপ আগত দেখিছিলে কি কামত ব্যৱহাৰ কৰি আছিলোঁ। আৰু কাইলৈ যিহেতু শুদ্ধি সকাম হয় সেইকাৰণে ইয়াতো অলপ কাম কৰিব, সেইবাবে ভাবিলোঁ ধুনীয়াকৈ চাফা কৰি লওঁ মজিয়াখন। আৰু ধুনীয়াকৈ সেয়েহে মই মচি লৈছোঁ, মাটিৰে ধুনীয়াকৈ মচি লৈছোঁ। এই কাম আৰু বহুতো আছে, সেয়েহে ফটাফট মচোঁ বুলি ভাবিছোঁ। বহুত কামৰ মাজতো আপোনালোকক অলপ ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক এটা, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ বাবে উৎসাহ যোগাবলৈ। আমি বৰ্তমান গৈ আছোঁ এতিয়া ফিলবাৰীলৈ। মানে কেলৈ গৈ আছোঁ গম পাইছেনে? এইফালে চাওকচোন, আমাৰ ফিলবাৰীৰ ৰাস্তাবিলাক ইমান বেয়া নহয়, বাইকখন যাবলৈ বহুত চিন্তা কৰিবলগীয়া হয়। আৰু এইফালে আমি দেখিছেনে বাগানৰ মাজে মাজে গৈ আছোঁ। যিহেতু আমাৰ ফিলবাৰীখন চবফালে বাগানেই আছে, সেইকাৰণে আমাৰ ৰাস্তাটো গোটেইটো বাগানেই। আৰু এইফালে আমি ঘৰলৈ আহিলে আলহীয়ে পকা মিঠৈ বনাবৰ বাবে এয়া যো-জা চলাই আছে। গুড় দিছে দেখিছেনে বাৰু, গুড় এয়া কেৰাহীত দি লৈছে আৰু ধুমাধুম আমাৰ চুমু বাইদেৱে লৰাইছে দেই। আৰু এইফালে আমাৰ বগী বাইদেৱে গুড় দি আছে ধুনীয়াকৈ। তাইহে এইবিলাকত খুব এক্সপাৰ্ট হয়, সেইকাৰণে তাইক নিমন্ত্ৰণ দিয়া হৈছে। ইয়াৰ কাৰণে স্পেচিয়েলি মাতি অনা হৈছে আমাৰ বগী বাইদেউক। আৰু আটাই মিলি এয়া পকা মিঠৈ বাতি আছে। আৰু জানেনে বাৰু, মই যদি কেমেৰাটো মুখলৈ আনো
সকলোৱে অকল কয় মোক নুঠাবি তেতিয়াহ'লেনো উঠামনো কাক বাৰু। এইফালে বিটুৱে দেখাই আছে দুটাকৈ পকা, এইফালে দেখিছেনে বাৰু পকা মিঠৈ হৈ গ'ল আমাৰ। ইমান ধুনীয়া হৈছে চাওকচোন। কিন্তু বেছি টান কৰিবলৈ দিয়া নাই, কিয়নো জানেনে, যিহেতু সকাম হয়, সকামত বহুতো মানুহ আহিব আৰু কিছুমানৰ দাঁত থকা কিছুমানৰ নথকা, সেইকাৰণে লাডুকেইটা কোমল কৰিবলৈ দিছোঁ। আৰু সৰু ল'ৰা ছোৱালীবিলাকে দেখোন টান কৰিলে খাবই নোৱাৰিব, সেইকাৰণে। এয়া দেখিছেনে বাৰু, মই এতিয়া হাঁহৰ মাংস বনাই আছোঁ। ফাৰ্ষ্ট টাইম এনেকৈ বনাইছোঁ দেই, ইমান সৰহকৈ মাংস শাক, জানো কি হয় নাজানো, আৰু পূৰা ধুম বনাব লাগিছোঁ। এয়া দেখিছেনে, মোক সহায় কৰি দিছে আমাৰ ঘৰৰ শাহুমা। আপোনালোকে আকৌ আমাৰ ঘৰৰ শাহুমা বুলি কওঁতে ইমান জীয়ৰী ছোৱালীজনী কেনেকৈ শাহুমা হ'ল বুলি নাভাবিব, কাৰণ কিয়, এই হ'ল আমাৰ ঘৰৰ ডাঙৰ ভণ্টি, মানে মোৰ ননদ হয়। আৰু এই কাৰণে মই আমাৰ ঘৰৰ শাহু বুলি কৈছোঁ, কাৰণ এই নোহোৱা হ'লে হয়তো আমি এনেকৈ পাতি থৈ দিয়া এখন ঘৰ নাপালোঁ হ'লে। সেইকাৰণে এইক মই সকলো বুলিয়েই ভাবোঁ, শাহু বুলি ভাবোঁ, ভণ্টি বুলি ভাবোঁ, বাইদেউ বুলি ভাবোঁ, সকলো বুলি ভাবোঁ, আৰু লগতে মোৰ লগৰী বুলিও ভাবোঁ। আৰু কুইনৰ পৰা আৰম্ভ কৰা ঘৰখনৰ মূল মানুহগৰাকী আছিল সেইকাৰণে মই এইকে সকলো বুলি ভাবোঁ। এয়া দেখিছেনে, এইখিনি কি হয়, পলিথিনত সোমাই আছে। এয়া দেখিছেনে কি হয়, চিনি পাইছেনে বাৰু? চাওক মই কি খুলিছোঁ, এয়া চাওক, কন্দুৰ টোপ ধৰি কিনে আনিছেগৈ, আৰু কন্দুৰ টোপখিনি এয়া চাওকচোন।